ইমান দেৰি হ'ল ইহঁত দুয়োটা আহিয়ে পোৱা নাই মিকুলৈ ফোন এটাকে কৰোঁ হেল্ল' শুনিছানে কি হলনো মিকু আৰু বিটু এতিয়ালৈ আহিয়ে পোৱা নাই কি ইমান দেৰিলৈকে আহি পোৱা নাই মিকুক ফোন কৰিছিলা তুমি কৰিলোঁ তাই বোলে কলেজত আছে তাই যদি কলেজতে আছে বিটু তাৰতো স্কুল কেতিয়াবাই ছুটি হ'ল কলৈ যাব পাৰে সি ৰ'বাচোন মই বিচাৰি যাওঁ তুমি একো চিন্তা নকৰিবা তাৰ একো নহয় অলপ পাছত আন্ধাৰেই হ'ব এওঁ বিচাৰি গৈও এতিয়ালৈ আহি পোৱা নাই কিবা বিপদ হোৱা নাইতো আৰু বিটু সিও এতিয়ালৈ আহি পোৱা নাই ক'ত বা আছে সি কিবা হৈছে তাৰ হে ভগৱান তুমি ৰক্ষা কৰিবা আৰু ডাঙৰ হ'ল এতিয়া আমি ইয়াত কোনো নাথাকোঁ সেইকাৰণে এনেই পৰি আছে এতিয়া এইটো তহঁতৰ ঘৰ আহ ভিতৰলৈ আহ এতিয়া এইটো তহঁতৰ ঘৰ তহঁতে ইয়াত যিমান দিনলৈ থাকিব বিচাৰা থাকিব পাৰি মোৰ কোনো আপত্তি নাই মাত্ৰ তহঁতৰ অলপ কষ্ট হ'ব পাৰে তহঁতে এইখিনি চম্ভালি ল'বি তোক মই কি বুলি ধন্যবাদ দিম একো ভাষাই বিচাৰি পোৱা নাই তোৰ দৰে বন্ধুসকলৰ ভাগ্যত নাথাকে ধেত পাগলী মই ইমানো একো ডাঙৰ সহায় কৰা নাই পাৰিলেতো মই সমস্ত উজাৰি তহঁতক সহায় কৰিব লাগিছে কিন্তু নোৱাৰিলোঁ নিজৰ সামৰ্থ্য অনুযায়ী যিখিনি সহায় কৰিব পাৰিলোঁ সেইখিনি কৰিলোঁ আপুনি সঁচাকৈ এজন মহান বন্ধু পূৰ্ণিমাই কোৱাৰ নিচিনা আপোনাৰ নিচিনা বন্ধুসকলৰ কপাল নাথাকে আহি থাকিব মাজে মাজে এইখিনি লওক আপুনি ইমান সহায় কৰিছে কিন্তু আমাৰ হাতত আপোনাক দিব একোৱেই নাই একো নাই যুগ্ম জীৱনৰ শুভেচ্ছা ঈশ্বৰে ভালে ৰাখক তোমালোকক মই যাওঁ হেৰা কি ভাবি আছানো চাহ আনিছো কেঁচুৱাম এখন কিয় কৰিছা এতিয়া তুমি বিয়া হ'লা এতিয়া আমি দিও পতি-পত্নী বিয়া হ'লে কি মৰমবোৰ কমি যায় নেকি তেত পাগলী তেনেকুৱা কথা নহয় এতিয়া লাজ লাগে অলপ ইছ লাজ চোৱা পিছে কাৰ কথানো ভাবি আছিলা আৰু কাৰোবাৰ প্ৰেমত পৰা মন নেকি কি যে হ'ব নহয় তোমাৰ লগত আচলতে মই বেলেগ কথা এটাই ভাবি আছিলোঁ বেলেগ কি কথা আমি ইয়াত থকা এসপ্তাহে হ'ল দিগন্তৰ নিজৰ টকাখিনি শেষ হ'ব এতিয়া কিবা এটা নকৰিলে আমি কেনেকৈ চলিম এতিয়া তুমি কি কৰিম বুলি ভাবিছা ওলাই যাওঁ এপাক কিবা কাম পাম নেকি চাওঁ একো নাপালে মাটি আধিয়া লৈ খেতিয়ে কৰিম নেকি তোমাৰ যদি ঘৰখন চলাবলৈ অসুবিধা হয় তেন্তে মই কিবা এটা কাম বিচাৰি ল'ম তুমি অকলে ইমান কষ্ট কৰিব নালাগে আৰে তুমি এইবোৰ কি কৈ আছা নহয় মানে কি নহয় মানে যি কষ্ট কৰিব লাগে মই কৰিম তুমি কেৱল মোৰ সাহস হৈ মোৰ লগত থাকিবা সদায় আছোৱেই দেখোন
কিন্তু কোনো কিন্তু নাই মনত নাই তোমাৰ প্ৰথম দিনা লগ পাওঁতে তোমাক মই ৰাণী কৰি ৰাখিম বুলি কথা দিছিলোঁ গতিকে তুমি মোৰ ৰাণী হৈ থাকিব লাগিব সদায় বুজিলাতো যা দুষ্টটো ঐ পূৰ্ণিমা বিয়া হ'লে মৰমৰ বায়ে দেই Diri di dara diri dara dere মোৰ আহোঁতে অলপ পলম হ'ব তই অকলে যাব পাৰিবি তো হ'ব পাৰিম বৌ কি হ'ল বৌ ঘৰত দেখোন কোনো নাই বিতু কলৈ গ'ল দাদাও দেখোন নাই মিকু আৰে কি হৈছে বৌ তুমি কান্দিছা যে আহাচোন বহা কোৱাচোন মোক কি হৈছে কি এতিয়া মই কি কৰোঁ কোৱা খুৰী আমাৰ বিটুক দেখিছিল নেকি দেখিছোঁ Salah mah, babe udah dua kayak dulu mah, dua kayak yang dulu sama ini. Ini salah nih jadi rumah tuh soalnya itu ini main kabur salah. Hoi, kan di kiasa. Stop. Bunda. আরে ই মাছত কই বটা টপকিল বে মোৰ চিনাকিটো তহঁতক অলপ পাছত খেলি প্ৰথমতে তহঁতে এইটো কচোন কাৰ নিৰ্দেশত তহঁতে গোটেই কামবিলাক কৰি আছ আরে কাৰ নিৰ্দেশত কৰিছো সেইটো তই জানিব নালাগে আৰু তই কোন আৰু তই ইয়াত কিয় আহিছা মই ইন্সপেক্টৰ বিক্ৰম শইকীয়া তহঁতৰ জম আরে পুলিচ পুলিচ পলা 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 মাৰি পেলাই সিহঁতক
মাৰ ইহঁতক মাৰ চালা ইহঁতক আল্লাহ কান্দি কিয় আছা চুপ থাক ঐ অঁ তহঁতৰ আৰু কোনোবা বছ আছে বছ নে তয়ে বছ বছ এজন আছে মোৰ ওপৰত মই অকলে নহয় মোৰ ওপৰত আৰু এজন বছ আছে তহঁতৰ বছ অঁ ক'ত আছে সি তহঁতৰ বছৰ নাম আৰু ঠিকনা মোক দে। বছ আমি আৰু এটা মিছন ষ্টাৰ্ট কৰিব লাগিব তোকতো আৰু মই বাচি থাকিব নিদিম দাদা আপুনি ইয়াত মই তোমালোকক নিবলৈকে আহিছোঁ আপুনি কেনেকৈ জানিলে আমি ইয়াত থকা বুলি কেনেকৈ জানিলো দাদা সুধি তই ইয়ালৈ কিয় আহিছ আমাৰ কাৰণে তই কেতিয়াবাই মৰি গৈছ কি পালি তই এই ঘৰখনৰ সন্মান ধূলিৰ লগত মিহলাই আজি তই যি ক তাকে শুনিম যিমান গালি পাৰ পাৰ মই একো নকওঁ তই মাত্ৰ এবাৰ দেউতাক মাতি দে দেউতাক মাতি দিব লাগে আৰে কি বিচাৰি আহিছ তই দেউতাৰ পৰা দেউতাক দেখোন তয়ে হত্যা কৰি থৈ গৈছ দাদা ঘূৰি আহিছো মানে এইটো নহয় যে তই মোক যি ইচ্ছা তাকে শুনাবি একো মিছা কথা কোৱা নাই মই তই এইখন ঘৰ এৰি যোৱাৰ পিছদিনাই দেউতাই লোকৰ ককৰতনাত ঠাট্টা সহ্য কৰিব নোৱাৰি হাত এটাকৈ মৰি থাকিল গতিকে দেউতাক তই হত্যা কৰিছ কি তই এতিয়া আমাৰ কোনো নহয় আৰু তোৰ ইয়াত কোনো স্থানো নাই গতিকে তই এতিয়া ইয়াৰ পৰা যাব পাৰ আৰু অদৰকাৰী মানুহৰ লগত কথা পাতি মোৰ সময় নষ্ট কৰাৰ সময়ো নাই ঠিকেই মই তহঁতৰ কোনো নহয় কিন্তু বিটু সিও তহঁতৰ কোনো নহয় মানি লৈছো মই তহঁতৰ লগত বহুত অন্যায় কৰিছো কিন্তু সিটো একো অন্যায় কৰা নাই কি ক'ব খুজিছ তই তাক বচা দাদা সি যোৱাকালি স্কুলৰ পৰা এতিয়ালৈ ঘৰলৈ আহি পোৱা নাই ৰাকেশে বিচাৰি গৈ এতিয়ালৈ আহি পোৱা নাই ক'ৰবাত কিবা অঘটন হোৱা নাইতো প্লিজ দাদা মই তোক হাতযোৰ কৰি গৈছো সিহঁতক বচাই আন